নমস্কাৰ গুৰুমণ্ডলী এটি নতুন শিক্ষামূলক ভিডিঅ'ৰ সৈতে মই বিশ্বজিতে স্বাগতম জনাইছোঁ ৰামধেনু এডুকেলে ইতিমধ্যে আপোনালোকে সকলোৱে গম পাইছে যে অসম চৰকাৰৰ শিক্ষা বিভাগে 3টা পৰ্যায়ত অসমত গুণোৎসৱ পাতিবৰ কাৰণে প্ৰস্তুতি চলাইছে এই গুণোৎসৱতে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে নডেল টিচাৰসমূহে প্ৰতিখন বিদ্যালয়তে একোগৰাকী নডেল টিচাৰ জিলা কৰ্তৃপক্ষই নিয়োগ কৰে মই আজি এই ভিডিঅ'টোৰ জৰিয়তে এই নডেল টিচাৰসমূহৰ আচলতে কি কাম বা তেওঁলোকৰ দায়িত্ব কৰ্তব্যসমূহনো কি সেই বিষয়ে চমুকৈ আলোচনা কৰিবৰ কাৰণে এই ভিডিঅ'টো বনোৱা হৈছে আহকচোন এই ভিডিঅ'টো আৰম্ভ কৰোঁ There will be one nodal teacher against each school. প্ৰতিখন বিদ্যালয়ৰ বিপৰীতে একোগৰাকী নডেল টিচাৰ থাকিব তেওঁৰ প্ৰথম বা প্ৰধান কৰ্তব্য হ'ব যে he will coordinate with liaison officer or CSC বা লাইচন অফিচাৰক প্ৰত্যক্ষভাৱে সহায় সহযোগিতা কৰিবলৈ নডেল অফিচাৰজন দায়বদ্ধ ইয়াৰ উপৰি উইল প্ৰভাইড নেচেচাৰী ছাপোৰ্ট টু দ্য হেড টিচাৰ্ছ অফ দ্য স্কুল অন প্ৰিপেৰেশ্যন অফ ভেৰিয়াছ এক্টিভিটিজ ৰিলেটেড টু গুণোৎসৱৰ লগত জড়িত সকলো ধৰণৰ বিষয় বা বিভিন্ন এক্টিভিটিজ যিখিনি প্ৰিপেৰেশ্যন বা প্ৰস্তুতি কৰাত প্ৰধান শিক্ষকগৰাকীক আচলতে প্ৰয়োজনীয় সহযোগিতা নডেল অফিচাৰে আগবঢ়াব লাগিব আৰু ইয়াৰ উপৰি কি কৰিব লাগিব will arrange proper all 11 data and document for the Gunotsabh in association with head teacher, other colleague, staff and SMC, SMDC. ইয়াৰ উপৰিও এগৰাকী নডেল টিচাৰে সংশ্লিষ্ট বিদ্যালয়খনৰ সকলো ধৰণৰ যিখিনি প্ৰয়োজনীয় ডাটা বা যিখিনি ডকুমেণ্ট এইখিনি প্ৰস্তুত কৰাত প্ৰধান শিক্ষক বা অন্যান্য ষ্টাফ বা বিদ্যালয় পৰিচালনা সমিতিৰ লগত লগ হৈ এইখিনি কৰাত মানে আয়োজন কৰিব লাগিব ইয়াৰ উপৰি কি হৈছে যে উইল প্ৰভাইড নেচেচাৰী ছাপোৰ্ট টু দ্য এক্সটাৰ্নেল ইভেলুৱেটৰ ফৰ ইভেলুৱেশ্যন অফ ষ্টুডেণ্টছ পেকেটিং এটচেট্ৰা ডিউৰিং দ্য গুণোৎসৱ প্ৰগ্ৰেম যিদিনা এক্সটাৰ্নেল ইভেলুৱেটৰ আহিব সেইদিনা এই নডেল টিচাৰজনে প্ৰয়োজনীয় সহায় আগবঢ়াব লাগিব য'ত মানে পেকেটিং কৰাৰ পৰা আৰম্ভ কৰি ষ্টুডেণ্টৰ মূল্যায়ন কৰা সকলো কাৰ্যতেই নডেল অফিচাৰজনে এক্সটাৰ্নেল ইভেলুৱেটৰক বা বাহ্যিক মূল্যায়কক সহায় কৰিব লাগিব ইয়াৰ উপৰি কৈছে he will be overall coordinator for the school on গুণোৎসৱ আচলতে নডেল অফিচাৰগৰাকীয়ে হ'ল যে সেই নিৰ্দিষ্ট স্কুলখনৰ গুণোৎসৱৰ কাৰণে তেওঁ প্ৰয়োজনীয় এজন এটা মুখ্য কোঅৰ্ডিনেটৰ বা মুখ্য সহায়কাৰী আৰু ইয়াৰ উপৰি কি কৈছে দিছ উইল বি ইন এডিশ্যন টু হিজাৰ ডিউটি এজ টিচাৰ অন ডেজ গুণোৎসৱ আৰু এইখিনিৰ উপৰিও অতিৰিক্তভাৱে তেওঁ এগৰাকী শিক্ষক হিচাপে সেইদিনা তেওঁ সেৱা আগবঢ়াব লাগিব গতিকে মুখ্যতঃ নডেল অফিচাৰৰ এইখিনি মূল দায়িত্ব আছিল আমি আশা ৰাখিছোঁ আপোনালোকৰ বিদ্যালয়ত যিজনে নডেল অফিচাৰৰ ভূমিকা গ্ৰহণ কৰিব তেওঁ ইতিমধ্যে উল্লেখ কৰা যিখিনি কাম এইখিনি খুব সততাৰে খুব সহযোগিতাৰে বিদ্যালয়খনৰ উৎসৱটি উদযাপন কৰাত সহায় কৰিব যদি মোৰ ভিডিঅ'টো ভাল পাইছে লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ